হেল্ল' এভৰিৱান মই স্পাৰ্কুল আপোনালোক সকলোকে নৱবৰ্ষ শুভেচ্ছা থাকিলে হেপী নিউ ইয়েৰ। আজিও মই আগৰ দৰে এটা নতুন পাঠ্যক্ৰমৰ ওপৰত আলোচনা কৰিম। চেষ্টা কৰিম আমাৰ ছাত্ৰ ছাত্ৰীসকলক আৰু এটা পাঠ্যক্ৰমৰ ওপৰত যাতে মই অকণমান হ'লেও তথ্য দিব পাৰোঁ। তাৰ আগতে এটা কথা ক'ব খোজো, মই ৰিচেণ্টলি এখন চিনেমা চালোঁ। চিনেমাখন হ'ল 12 ফেইল। অ'কে, মই বিচাৰোঁ যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে যিসকলে লাইফত ষ্ট্ৰাগল কৰি আছে, এটা গ'লৰ এটা লক্ষ্যৰ পিছত দৌৰি আছে, তেখেতসকলে যাতে এই চিনেমাখন এবাৰ চায়। আপোনালোকে শিকিব ষ্ট্ৰাগল কেনেকে কৰিব লগা পৰে, কিমান কম্পিটিশ্যন আছে, কেনেকে আপুনি হাৰ মানি গ'লেও আকৌ নিজকে ৰিষ্টাৰ্ট কৰিব লাগিব। চ' কাইণ্ডলি এবাৰ হ'লে চিনেমাখন চাব, ডেফিনেটলি বহুত মটিভেশ্যন পাব। আজি মই যিটো পাঠ্যক্ৰম কভাৰ কৰিব লৈছোঁ সেইটো হ'ল চাইক'লজি। অ'কে, চাইক'লজি, BA চাইক'লজি আৰু B.Sc চাইক'লজি, লগতে চাইকিয়াট্ৰি, তাৰ ওপৰতো মই অকণ ক'ম। মই চাইক'লজি কৰ্চটো এটা কাৰণে কভাৰ কৰিব খুজিছোঁ কাৰণ আমাৰ আজিকালি লাইফটো বহুত বেছি ফাষ্ট ফৰৱাৰ্ড হৈ গৈ আছে, যিটো কাৰণে ডিপ্ৰেশ্যন হওক, টেনশ্যন হওক, আপোনাৰ ষ্ট্ৰেছ হওক, বহুত বেছি আমাৰ আজিকালি হৈছে ছাত্ৰ ছাত্ৰীসকলৰ বিশেষকৈ। কাৰণ পঢ়াৰ ক্ষেত্ৰত হওক বা কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত হওক বা চাকৰি এটা ক্ষেত্ৰতে হওক, বহুতখিনি বেছি প্ৰেছাৰ আজিকালি আমাৰ ছাত্ৰ ছাত্ৰীসকলে হেণ্ডেল কৰে। আৰু আমি দেখিছোঁ যে কোটা নিচিনা ঠাইতো বহুতখিনি ষ্টুডেণ্ট ডিপ্ৰেশ্যনত ভোগে, য'ত কম্পিটিটিভ এক্সামৰ কাৰণে সিহঁতে প্ৰিপেৰেশ্যন কৰি থাকে। এনে অৱস্থাত এজন চাইক'লজিষ্টৰ বহুত বেছি প্ৰয়োজন মই ভাবোঁ। আৰু সেই প্ৰয়োজনৰ কাৰণে মই বিচাৰোঁ যে আমাৰ এইখিনি ছাত্ৰ ছাত্ৰীয়ে সেই চাইক'লজি ৰিলেটেড কৰ্চ পঢ়িব লাগে, যাতে তেখেতসকলে ইন ফিউচাৰ এজন চাইক'লজিষ্ট হ'ব পাৰে। চাইক'লজি কৰ্চটোত ৰিয়েলি আমি হিউমেন মাইণ্ড এণ্ড হিউমেন বিহেভিয়াৰৰ ওপৰত অধ্যয়ন কৰিব পাৰোঁ। আৰু হিউমেন মাইণ্ড আৰু হিউমেন বিহেভিয়াৰৰ ওপৰত অধ্যয়ন কৰিলে আমি নিশ্চয় ইন ফিউচাৰ এজন চাইক'লজিষ্ট হৈ পেলাই আমি সেই যিসকল ছাত্ৰ ছাত্ৰী বা যিসকল ব্যক্তিয়ে ডিপ্ৰেশ্যন, ষ্ট্ৰেছ, টেনশ্যনত ভুগি থাকে, তেখেতসকলক আমি কাউন্সেলিং কৰিব পাৰোঁ, তেখেতসকলক আমি থেৰাপি দিব পাৰোঁ। আৰু লাইক আপুনি যদি BA চাইক'লজি কৰে, BA চাইক'লজি কৰিলে আপোনাৰ চাইক'লজিকেল থিয়ৰী এণ্ড কনচেপ্টৰ ওপৰত আপুনি পঢ়িব লাগিব। কিন্তু আপুনি যদি ৰিচাৰ্চ পাৰ্টত যাব খোজে, আপুনি চাইণ্টিফিক ৰিচাৰ্চ পাৰ্টত যাব খোজে, তেনেহ'লে আপুনি B.Sc চাইক'লজি পঢ়িব পাৰে, যিখিনি আমাৰ ছায়েন্সৰ ষ্টুডেণ্ট তেখেতসকলে। আৰু আপুনি মনোবিজ্ঞান যিটো চাইকিয়াট্ৰি, চাইকিয়াট্ৰি পঢ়িব লাগে, ডেফিনেটলি আপুনি MBBS কৰি MD কৰিব লাগিব। অ'কে, চ' আপুনি সেইটো লাইনত যাব লাগিব। আপোনাৰ চাইকিয়াট্ৰি পঢ়িব ল'লে এৰাউণ্ড আপোনাৰ MBBS 5.5 বছৰ, তাৰপিছত আপুনি প্ৰায় 4 বছৰ, 3-4 বছৰ আপোনাৰ চাইকিয়াট্ৰিৰ ওপৰত পঢ়িব লাগিব। চ' সেইটো এটা দীঘলীয়া প্ৰচেছ, যিটো MBBS ডক্টৰখিনিৰ কাৰণে বিশেষকৈ। কিন্তু আপোনাৰ ক্লাছ 12 কমপ্লিট কৰি পেলাই আপুনি BA চাইক'লজি বা B.Sc চাইক'লজিত আপুনি যাব পাৰে। আৰু ইয়াত মই এটা কথাই ক'ম যে অসমতে হওক বা ভাৰততে হওক, ইন ফিউচাৰ মোৰ বিশ্বাস যে চাইক'লজিষ্টৰ বহুতখিনি বেছি ইম্পৰ্টেণ্ট আছে। কাৰণ আমি এখন ইউথ নেশ্যন হয় আৰু আমাৰ বৰ্তমান কম্পিটিশ্যন বহুত বেছি, যিটো কাৰণে ডিপ্ৰেশ্যন হওক বা হেৰি হওক বহুত বেছি বাঢ়িছে। ত' তেনে অৱস্থাত আমাক চাইক'লজিষ্টৰ বহুত বেছি প্ৰয়োজন হ'ব। ত' আপোনালোকে এজ এ কেৰিয়াৰ হিচাপে এই চাইক'লজি কৰ্চটো ল'ব পাৰিব। আৰু আপোনালোকে চাইক'লজি পঢ়ি পেলাই আপুনি ক্লিনিকেল চাইক'লজিষ্ট হ'ব পাৰিব, কাউন্সিলিং চাইক'লজিষ্ট হ'ব পাৰিব, স্কুল চাইক'লজিষ্ট হ'ব পাৰিব, ফৰেনচিক চাইক'লজিষ্ট হ'ব পাৰিব, আপুনি হেল্থ চাইক'লজিষ্ট হ'ব পাৰিব, স্পৰ্টছ চাইক'লজিষ্ট, আপুনি ডেভেলপমেণ্ট চাইক'লজিষ্ট, এক্সপেৰিমেণ্টেল চাইক'লজিষ্ট, ছ'চিয়েল চাইক'লজিষ্ট, এনেকৈ বহুতখিনি কেটেগৰী আছে বেলেগ বেলেগ। প্ৰত্যেকটো কেটেগৰী আণ্ডাৰতে আপোনাৰ যেনেকৈ আপুনি ফৰেনচিক চাইক'লজিষ্ট, আপোনাৰ যিখিনি আপোনাৰ লিগেল ল' ৰিলেটেড হয়, তাত আপুনি জব হেৰি কৰিব পাৰিব। বা আপুনি ইণ্ডাষ্ট্ৰিয়েল চাইক'লজিষ্ট লাইক আপোনাৰ HR পজিশ্যনত আপুনি যাব পাৰিব, বা মাৰ্কেটিঙত যাব পাৰিব, বা চেলছতো যাব পাৰিব। আপুনি মাৰ্কেটিঙত এটা হিউমেন বিহেভিয়াৰ, যে কেনেকুৱা ধৰণৰ মাৰ্কেটিং এপ্ৰ'চ কৰিলে আপুনি সেই প্ৰডাক্টটো চেল কৰিব পাৰিব। ত' সেইবিলাকৰ ওপৰতো আপুনি চাইক'লজি বহুত বেছি আজিকালি ইম্পৰ্টেণ্ট। হিউমেন ৰিচ'ৰ্চ, আপুনি এটা অৰ্গেনাইজেশ্যন এজন এমপ্লয়ীক যেতিয়া লৈছে, সেই মানুহজনক কাউন্সেলিং কৰাৰ পিছত আপুনি ক'ব পাৰিব যে সেই মানুহজন কিহৰ কাৰণে বেষ্ট হয়। লাইক আপুনি এডুকেশ্যনেল যিটো স্কুল চাইক'লজিষ্ট, আপুনি ডেফিনেটলি চাইক'মেট্ৰিক টেষ্টৰ নাম শুনিছে। চ' তেনেকুৱাত আপুনি এটা ষ্টুডেণ্টক সৰুতে আজিকালি বহুত কলেজে কৰে, বহুত স্কুল কলেজে আপোনাৰ ষ্টাৰ্ট দিছে চাইক'মেট্ৰিক টেষ্ট। চ' তেনেকুৱাত আপোনালোকে সেইখিনি অধ্যয়ন কৰিলে সেই এজন ছাত্ৰক কোনটো কৰ্চ পঢ়িলে, সি কি কৰিলে, এজ এ কেৰিয়াৰ কি ল'লে তাৰ কাৰণে বেনিফিট হ'ব, সেইবিলাক বস্তু আপোনালোকে মানুহক ছাজেষ্ট কৰিব পাৰিব। চ' চাইক'লজিষ্ট এখন বহুত ডাঙৰ পৃথিৱী হয়, বহুত ডাঙৰ অধ্যয়ন ক্ষেত্ৰ হয়। চ' আপোনালোকে সেইবিলাকত যাব পাৰিব, সেইবিলাকৰ ওপৰত পঢ়ক, গুগল চাৰ্চ কৰক, বহুতখিনি ইনফৰমেশ্যন পাব তাৰ ওপৰত। আৰু মই যিটো এলিজিবিলিটি ক্ৰাইটেৰিয়া অলৰেডি ক'লোৱে যে BA চাইক'লজি এনি ক্লাছ 12 ষ্টুডেণ্ট চবেই পাৰিব। বাট B.Sc চাইক'লজিত আপুনি যাব ল'লে আপুনি ক্লাছ 12 ছায়েন্স ষ্টুডেণ্ট হ'ব লাগিব। আৰু স্ক'প যথেষ্টখিনি আছে। আপুনি প্ৰাইভেট ছেক্টৰ, গভৰ্ণমেণ্ট ছেক্টৰ হওক বা মেডিকেলত হওক, বা আপোনাৰ যিমানখিনি আমাৰ নেশ্যনেল ৰুৰেল হেল্থ মিছনত হওক, তেনেকুৱা বহুতখিনি আছে আপোনাৰ এজ এ চাইক'লজি।
জবছ হেৰিটো আৰু লগতে আপুনি নিজৰ ক্লিনিক খুলিব পাৰে লাইচেঞ্চ লৈ পেলাই আপোনাৰ নিজৰ ক্লিনিক খুলিব পাৰে এজ এ চাইকলজিষ্ট অ'কে চ' বা আপুনি ৰিচাৰ্চ পাৰ্টত গৈ পেলাই তাত গৈ পেলাই এচিষ্ট কৰিব পাৰে ত' সেইখিনি কৰিব পাৰিব আপুনি আজিলৈ ইমানে আজি মই কিছু তথ্য দিলোঁ আপোনালোকক চাইকলজি কৰ্চটোৰ ওপৰত আৰু আমি এটা ইনিচিয়েটিভ লৈছোঁ সেইটো হ'ল কি শিকিলা কি শিকিলা কি হয় এটা ৰিভিল কৰিম আমি এটা ইনিচিয়েটিভ হয় যাতে আমি আমাৰ অসমীয়া ছাত্ৰ ছাত্ৰীসকলক কেৰিয়াৰ ৰিলেটেড কিছুমান তথ্য দি যাব পাৰোঁ সেইকাৰণে আমাৰ এটা ইনিচিয়েটিভ সেইটো হ'ল আপোনাৰ কি শিকিলা ইয়াৰ তথ্য মই ভৱিষ্যতে জনাম কি হয় একচুৱেলি কি শিকিলা তাকে কৈ আজিলৈ ধন্যবাদ নমস্কাৰ